নমস্কাৰ, গুড মৰ্নিং মাই ডিয়াৰ ভিউৱাৰ্ছ। মই আজি আপোনালোকৰ সৈতে এটা খুব কমন টপিক, বৰ্তমান সময়ত খুবেই কমন টপিক, কঁকালৰ বিষৰ লগত জড়িত এটা শব্দ, সেই শব্দটো হৈছে স্লিপ ডিস্ক। তাৰ ওপৰত মই বিতংভাৱে আলোচনা কৰিম। বৰ্তমান সময়ত যেনেকৈ প্ৰত্যেকটো মানুহৰে ছুগাৰ বা ডায়েবেটিছ, লিভাৰৰ প্ৰব্লেম, প্ৰেছাৰ, ব্লাড প্ৰেছাৰ চবৰে বেছি থাকে আজিকালি প্ৰায়বোৰ মানুহৰে। এনেকৈ যিবোৰ আচলতে কমন বেমাৰ থাকে, সেই কমন বেমাৰবোৰৰ লগত আৰু এটা বেমাৰ বৰ্তমান সময়ত খুবেই প্ৰয়োজনীয় হৈছে, সেইটো হৈছে শ্লিপ ডিস্ক। এতিয়া আপুনি ফ্ৰিকুৱেণ্টলি আপোনাৰ কঁকালৰ বেমাৰ হৈ থাকিল, কঁকালৰ বিষ হৈ থাকে, কেইদিনমানৰ পিছত বিষ গৈ ভৰি পায়, আপুনি ডক্টৰক দেখালে, ডক্টৰে হঠাতে আপোনাক ক'লে যে আপোনাৰ শ্লিপ ডিস্ক হৈছে, আপোনাৰ ভৰিলৈ যোৱা এটা নাৰ্ভ আপোনাৰ হেঁচা খাইছে কঁকালত, তাৰ কাৰণে ব্লাড সাৰ্কুলেশ্যন কম হৈছে আৰু তাৰ ফলত আপোনাৰ ভৰিটো বিষ হৈছে। আপুনি এক্সাৰচাইজ কৰক বা কেতিয়াবা আপোনাক চাৰ্জাৰী কৰিব উপদেশ দিয়ে। এই যে ডক্টৰে কয় শ্লিপ ডিস্ক বুলি, মোৰ ভিডিঅ'টো যদি আজি সম্পূৰ্ণৰূপে চায় তেতিয়াহ'লে আপুনি শ্লিপ ডিস্ক আপোনাৰ কিটো ষ্টেজত আছে, কি প্ৰকাৰৰ শ্লিপ ডিস্ক হ'ব পাৰে, ক'ত হয় বেছিকেলি, গোটেইবোৰ কথা ডিছকাশ্যন কৰিম মই আজি আপোনালোকৰ সৈতে। চ' আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু ভাল পালে ভিডিঅ'টো আপোনাৰ বন্ধুক বা আপোনাৰ লগৰ ব্যক্তিসকলক, লগৰ ল'ৰা ছোৱালী সকলোকে শ্বেয়াৰ কৰিব নাপাহৰিব। এতিয়া যদি আপুনি শ্লিপ ডিস্ক বা কঁকালৰ বিষৰ ওপৰত কথা পাতিবলৈ যাওঁ, তেন্তে আপুনি আমাৰ মানৱ শৰীৰৰ যিডাল ৰাজহাড়, অৰ্থাৎ যাক আমি মেৰুদণ্ড বুলি কওঁ, সেই মেৰুদণ্ডডালৰ ষ্ট্ৰাকচাৰটো আপুনি প্ৰথমতে জানি ল'ব লাগিব। এটা লাম্বাৰ স্পাইন, লাম্বাৰ ভাৰ্টিব্ৰা, অসমীয়াত ভাৰ্টিব্ৰা কয়, কশেৰুকা বুলি কয়। মই অসমীয়া শব্দকেইটা কম, খুব টান। এইডাল হৈছে, চাওক আপুনি, এইডাল এতিয়া মই ডিছকাশ্যন কৰিম আপোনালোকৰ কাৰণে। এইডাল হৈছে আমাৰ ৰাজহাড়, অৰ্থাৎ মেৰুদণ্ড, অসমীয়াত যাক মেৰুদণ্ড বুলি কোৱা হয়। ইয়াৰে টোটেল আপুনি গোটেই ৰাজহাড়ডাল যদি চায়, তাতে এইটো এটা পাৰ্ট চাৰ্ভাইকেল ভাৰ্টিব্ৰা বুলি কয়। ইয়াত C1 ৰ পৰা C7 টা কশেৰুকা থাকে। ঠিক আহি গ'ল থৰেচিক ভাৰ্টিব্ৰা, ই আমাৰ বুকুৰ ঠিক বেক চাইডে অৱস্থিত এইখিনি, তো ইয়াক থৰেচিক ভাৰ্টিব্ৰা বুলি কয়। নেক্সট তাৰ তলতে আছে লাম্বাৰ ভাৰ্টিব্ৰা আছে। থৰেচিক T1 ৰ পৰা T12 লৈকে কশেৰুকা থাকে, 12টা কশেৰুকা থাকে। লাম্বাৰ ভাৰ্টিব্ৰাত কেইটা থাকে? L1 ৰ পৰা L5 অৰ্থাৎ 5টা থাকে। এই পৰ্চনটোক আমি কি বুলি কয়? লাম্বাৰ ভাৰ্টিব্ৰা। তাৰ তলতে আছে চেক্ৰাম, চেক্ৰামত আকৌ S1 ৰ পৰা 5 লৈকে থাকে। দেন ককেক্সৰ C1 ৰ পৰা আপ টু C04 লৈকে থাকে ইয়াতে। তাৰমানে টোটেল যি আমাৰ ৰাজহাড় বা মেৰুদণ্ড থাকে, তাক কেইটা ভাগ কৰিছে? 1 2 3 4 5টা ভাগত ভাগ কৰিছে। হল, এইকেইটা যদি অসমীয়া জানিব বিচাৰে নেকি বাৰু? অসমীয়াটো মই এবাৰ কৈ দিছো, বৰ টান। চাৰ্ভাইকেল ভাৰ্টিব্ৰা, ইয়াক অসমীয়াত কয় গ্ৰীৱাদেশীয় কশেৰুকা। থোৰাচিক ভাৰ্টিব্ৰাক কয় অসমীয়াত বক্ষীয় কশেৰুকা, মানে পিঠিখানত বেক চাইডে যিটো থাকে। দেন লাম্বাৰ ভাৰ্টিব্ৰাক কয় কঁকাল অঞ্চলীয় কশেৰুকা। দেন চেক্ৰামক কয় টিকাস্থিয়। দেন ককেক্স লাষ্টৰ মানক কয় পুচ্ছাস্থি। এই শব্দকেইটা বৰ টান শব্দ, এইকেইটা মনত ৰাখিব। আৰু এটা বস্তু চাওকচোন আপোনালোকে, চাৰ্ভাইকেল ভাৰ্টিব্ৰাটো অলপ বেকা ফ্ৰণ্টৰ চাইডে থাকে। দেন থোৰাচিকটো অলপ ষ্ট্ৰেইট নিচিনা থাকে। দেন লাম্বাৰ ভাৰ্টিব্ৰা সি আকৌলে যোৱাকৈ থাকে। এই যে চাৰ্ভাইকেল ভাৰ্টিব্ৰা, ইয়াক কি বুলি কয়? কাৰ্ভটো। এই কাৰ্ভটোক কয় লৰ্ডটিক কাৰ্ভ বুলি কয়। লৰ্ডটিক, এইখিনিও একেই, সেম লৰ্ডটিক কাৰ্ভ। আৰু এই যিটো পৰ্চনছ আছে, এইটো কয় কাইফটিক POTIC, কাইফটিক কাৰ্ভ বুলি কয়। মনত থাকিব না চবৰে? এই চাৰ্ভিকেল ভাৰ্টিব্ৰাৰ যিটো বক্ৰ, যিটো কাৰ্ভ, যিটো বেকা হৈ থাকে, তাক লৰ্ডটিক কাৰ্ভ বুলি কয়। লৰ্ডটিক কাৰ্ভ লাম্বাৰ সৈতে একেই, আৰু দুইটা ডাইৰেকচন একেই, এইপিনে এইটো গৈছে, এইটো এইপিনে গৈছে, সো সেম। আৰু বাকি এইখিনি কাইফটিক কাৰ্ভ বুলি কোৱা হয়। এইটো অকল জাস্ট জানিবৰ কাৰণে মই দি দিছো। এতিয়া যিটো আমাৰ শ্লিপ ডিস্ক হয় না, শ্লিপ ডিস্ক দুঠাইত হ'ব পাৰে। শ্লিপ ডিস্ক এই চাৰ্ভাইকেল ভাৰ্টিব্ৰাটো হ'ব পাৰে, আৰু বেসিক্যালি এই লাম্বাৰ ভাৰ্টিব্ৰা এই পৰ্চনটো হ'ব পাৰে শ্লিপ ডিস্ক। কিন্তু মোৰ আজি টপিকটো বেছ কৰিছো মই তাৰ ওপৰত, কঁকালৰ বিষৰ ওপৰত মই বেছ কৰিছো। গতিকে মোৰ আজি যি ভিডিঅ'টো হ'ব সেইটো এই লাম্বাৰ ভাৰ্টিব্ৰা এই পৰ্চনটোৰ ওপৰতে বেছ কৰি থাকিব, এই পৰ্চনটোৰ ওপৰতে, কাৰণ মই কঁকালৰ ওপৰত বেছ কৰিছো। এইখিনি হলে আমাৰ সাধাৰণতে ডিঙুৰ বিষ হয়, ডিঙুৰ শ্লিপ ডিস্ক হ'ব পাৰে কেতিয়াবা।
স্লিপ ডিস্ক মই আকৌ কৈছো দুঠাইত হ'ব পাৰে সাৰ্ভাইকেলত হ'ব পাৰে যদি ডিঙৰ বিষ হয় আৰু ডিঙৰ বিষ হলে বিষবোৰ গৈ পেলাই আলটিমেটলি আপোনাৰ হাত পাব গৈ পেলাই হাতলৈকে জুনজিনাই থাকিব পাৰে তেনেকে লাম্বাৰৰ এই অসমীয়াত কঁকাল অঞ্চলীয় কঁকালৰ গাঁঠ ইয়াত বিষ হলে সদায় কঁকালৰ বিষ হ'ব কঁকালৰ পৰা সদায় কলে গুচি যাব ভৰিলৈকে গুচি যাব পাৰ্টিকুলাৰ এটা কোনোবা এটা ভৰি ৰাইট লেগ বা লেফট লেগত আপোনাৰ বিষ হ'ব পাৰে সো এতিয়া মই এটা কাম কৰো আপোনালোকক ফ্ৰন্ট এজৰ পৰা যদি মই দেখাও এইটো সব ফ্ৰন্টৰ পোৰশন আমি এটা হিউমেন স্কেলেটন যদি লওঁ তেতিয়াহলে ফ্ৰন্টৰ যেটো প্ৰবলেম হৈ আছে মই যিখন ৰঙাখন দেখাইছো এইখিনি হৈছে লাম্বাৰ ভাৰ্টিব্ৰা অৰ্থাৎ কঁকাল অঞ্চলীয় কঁকালুকা আৰু যদি মই এই টুকুৰাটো বেলেগকৈ কাঢ়ি লৈ আনো তেতিয়াহলে চাওক মই টুকুৰাটো মই বেলেগ ধৰণে কাঢ়ি লৈ আহিছো ইয়াক আকৌ এটো অলপ ডাঙৰ কৰি দিলো এইখিনি চাওক আপোনালোকে গতি মই যি লাম্বাৰ ভাৰ্টিব্ৰা আছিল এই ভাৰ্টিব্ৰাটোক মই এই টুকুৰাটোক মই বেলেগ ধৰণে একেবাৰে সেপাৰেট কৰি লৈ আহিছো এতিয়া এটা বস্তু চাওক ডক্টৰে আপুনি যাব যেতিয়া ডক্টৰে আপোনাক হঠাৎ লিখি দিব L2 L3 L4 L5 S1 এইটা কমন শব্দ থাকে আপোনাৰ কি লেখা থাকে L2 L3 ডিস্ক বুলি লেখা থাকিব ডক্টৰে ক'ব আপোনাক L3 L4 ত আপোনাৰ ডিস্ক স্লিপ হৈছে L4 L5 ৰ ডিস্ক স্লিপ হৈছে বা L5 S1 ত ডিস্ক স্লিপ হৈছে এতিয়া আপুনি কেনেকৈ গম পাব কোনটো হৈছে তাৰ মানে এতিয়া চাওক আপোনাৰ এইটো বস্তুটো চাওক এটো মই দেখাই দিছো পাঁচটা ভাৰ্টিব্ৰা আছে এটো 1 এটো 2 এটো 3 এটো 4 এটো 5 ওকে একিটা হৈছে লাম্বাৰ এতিয়া মই যদি কওঁ তোমাক যে L2 L3 মাজৰ ডিস্ক ইয়াৰ মিনিংটো হৈছে কি L2 L3 ডিস্ক কোনখিনি L2 L3 এই যেটো পোৰশন দেখিছে সেইখিনি কয় L2 L3 ডিস্ক সিমিলাৰলি যদি কয় L3 L4 ৰ মাজৰ ডিস্ক তেতিয়াহলে L3 আৰু L4 তাৰ মাজৰ ডিস্কন হৈছে এইখিনি সিমিলাৰলি L4 L5 ৰ মাজৰ ডিস্কন কোনখিনি এই বগা যেটো অঞ্চল দেখিছে হেটো হৈছে L4 L5 ৰ আৰু এটা আছে L5 S1 এটো মন কৰিবা L5 S1 মানে সাইক্ৰামৰ এটা পোৰশন দ্বাৰা আমি লগ লাগিছে ইয়াত মই আকৌ এবাৰ দেখাই দিছো এখিনি সোৱা সবে এখিনি এটো সোৱা ইয়াত মন কৰা সবে ভালকৈ এটো হৈছে L5 আৰু এটো হৈছে S1 এটো হৈছে কি S1 আৰু এখিনি হৈছে কি L5 তাৰ মাজত এটা ডিস্ক আছে এইটো ডিস্ক তাৰ মানে L5 S1 হৈছে সাইক্ৰামৰ এটা পোৰশন ফাৰ্স্ট ভাৰ্টিব্ৰাটো আৰু লাম্বাৰৰ লাস্ট ভাৰ্টিব্ৰাটো সেই দুটাৰ মাজৰ ডিস্কটো কি বুলি কয় L5 S1 ডিস্ক বুলি কয় আমাৰ মানৱ শৰীৰৰ সাধাৰণতে কঁকালৰ বিষ দুটা ডিস্কত ম্যাক্সিমাম দেখা যায় 80% কেছ দুটা ডিস্কত আহে হেতু হৈছে এটা হৈছে L5 L4 L5 আৰু এটা হৈছে L5 S1 এই দুটাৰ ডিস্কৰ মাজতে সদায় সাধাৰণতে কঁকালৰ বিষ বেছিকৈ হয় আৰু স্লিপ ডিস্ক বেছি হয় কাৰণ পিছত মই এটা দেখাম গৈ তাৰ পৰা স্পাইনেল কৰ্ডৰ পৰা যেবোৰ নাৰ্ভ ৰুট ওলাইছে এই দুটা পৰা বেসিক্যালি এই দুটা ডিস্ক L5 S1 আৰু L5 S1 ৰ মাজৰ যি দুটা ডিস্ক আছে মই দুটা দিছো এই দুটাতে বেসিক্যালি কঁকালৰ বিষ আৰম্ভ হয় বা স্লিপ ডিস্ক বেসিক্যালি এই দুটা এতিয়া এডালটো মেৰুদণ্ডৰ ওপৰত থাকিল লাম্বাৰ ভাৰ্টিব্ৰাৰ ওপৰত মই কথা কলো এতিয়া মই এটা কাম কৰো ডিস্কৰ এনাটমিটো আপুনি জানো ডিস্কৰ যেটো গঠনটো ডিস্ক এখানৰ কে যদি জানে তেতিয়া আৰু ক্লিয়াৰ হ'ব আপোনাৰ কেনেকুৱা হ'ব পাৰে ডিস্ক এনাটমিৰ ওপৰত মই যাওঁ চাওঁ এটা কাম কৰো এখান ডাঙৰ কৰিলো এটো মই লৈছো ডিস্ক এনাটমিৰ ওপৰত ইয়াতে চোৱা এখান এই যে কয় যে ডক্টৰে আপোনাৰ নাৰ্ভ এডাল হেঁচা খাইছে কি হেঁচা খাইছে চাওক হাৰ্নিয়েটেড ডিস্ক কম্প্ৰেছিভ নাৰ্ভ বুলি কৈছে এটো হৈছে গতে আমাৰ এটো কি এটো হৈছে কিমান L5 S1 আৰু এটো হৈছে যে ওপৰলৈ গৈ থাকা এটো হৈছে L5 L4 L3 L2 L1 এনেকৈ গৈ থাকিব নো প্ৰবলেম আৰু এখিনি হৈছে S1 এটো L5 S1 ৰ ডিস্ক এখিনি L4 L5 ৰ ডিস্ক এখিনি এই ফিগাৰটোত কি দেখাইছে L3 L4 ৰ ডিস্কটো এইটো সোৱা ই বাঢ়ি গৈ পেলাই এই পিনে দি যোৱা নাৰ্ভডালক হেঁচা মাৰি
এতিয়া কয় যে ডক্টৰে নাৰ্ভটো হেঁচা মাৰি ধৰিছে এইটো এতিয়া এই পোৰ্শনটো ডিছ এটাক যদি মই এক্সিয়েল ভিউ বুলি কয় সিধা সিধিকৈ কাটি লৈ আহোঁ কাটিলে তাৰ পিকচাৰ কেনেকুৱা হ'ব পিকচাৰটো এইটো এটা নৰ্মেল ডিস্ক এইটো চাই লওক মাজৰ এটা পোৰ্শন দেখিছে না সবে এই পোৰ্শনটো দেখিছে না সবে এই পোৰ্শনটো নিউক্লিয়াছ বুলি কয় জেলি টাইপ এটা মেটেৰিয়েল থাকে এইটো নিউক্লিয়াছ বুলি কয় আৰু তাৰ চাৰিও চাইডে তাক আবৰি পেলাই এটা টান পদাৰ্থ থাকে এইটো টান পদাৰ্থটো কেনেকুৱা টান পদাৰ্থটো হৈছে এইটো টাইপৰ এটা পদাৰ্থ এনুলাছ বুলি কোৱা হয় এনুলাছ ইংৰাজীত এনুলাছ ফাইব্ৰোচিছ কমপ্লিট নামটো এইটো হৈছে নিউক্লিয়াছ আৰু তাৰ বাহিৰৰ পোৰ্শনটো হৈছে এনুলাছ টান পদাৰ্থ এটা এই নিউক্লিয়াছ কেনে অৰ্থাৎ তৰল যেটো পদাৰ্থ কি যাতে বাহিৰলৈ যাব নোৱাৰে তাক আগুৰি ধৰি থাকে এটা ইয়াত এটা হাৰ্নিয়েটেড ডিস্ক দেখাইছে এটো ডিস্কটো সবে ইয়াতে মন কৰা এই যেটো এনুলাছ আছিল এই এনুলাছ আৰু নিউক্লিয়াছটো সসো নিউক্লিয়াছটো এটা সাইডে কি বাহি গৈছে নিউক্লিয়াছটো এটা সাইডে বাহি গৈছে কাক ভেদ কৰিছে এই এনুলাছক ভেদ কৰি পেলাই এইখিনিতে গৈ পেলাই নাৰ্ভডালত হেঁচা মাৰি ধৰিছে এটো হৈছে এটা ডিস্ক এনাটমি মই কেলে কলো এটো এটা নৰ্মেল ডিস্ক আৰু এটা হাৰ্নিয়েটেড ডিস্ক অৰ্থাৎ ডিস্কখন কি হৈছে প্ৰলেপস হৈছে বা ই ভাঙি পেলাই ওলাই গৈ পেলাই নাৰ্ভডালক হেঁচা মাৰি ধৰিছে ইয়াক এনেকা দেখায় এতিয়া কি হয় এই যে কয় যে কঁকালৰ বিষৰ পিছত তাৰ বৰি এটা গৈ পেলাই ভৰি পালে ভৰি কিয় পায় আসলতে কি হয় এই L4 L5 আৰু L5S1 ৰ পৰা কি হৈছে মাজেদি এটা কাম কৰো মই স্পাইনাল কৰ্ডডাল মই এবাৰ আপোনালোকক দেখাই লওঁ তেতিয়া আপুনি গম পাব এই যে ডিস্ক আছে এই ডিস্কৰ মাজেদি এডাল কি গৈছে আমাৰ স্পাইনাল কৰ্ড এডাল গৈছে এডাল কি বুলি কয় স্পাইনাল কৰ্ড বুলি কৈছে এই স্পাইনাল কৰ্ডৰ পৰা বহু সংখ্যক নাৰ্ভ ৰুট বাহিৰলৈ ওলাই আহে এই নাৰ্ভ ৰুট আসলে স্পাইনাল কৰ্ড নাৰ্ভ ৰুটক এই ডিস্কখানে গৈ পেলাই হেঁচা মাৰি ধৰে আৰু নাৰ্ভ ৰুটডাল যিবোৰ তেজ চলাচল হ'ব লাগিছিল বা যিমান পৰিমাণৰ তেজ চলাচল হ'ব লাগিছিল কি তেজ চলাচল হ'ব নোৱাৰে গতিকে ভৰিত আমাৰ জেনেৰেলি বিষ হয় কঁকালৰ বিষ হয় লাষ্টত গৈ ভৰি বিষ হয় এতিয়া এইটো চাওক মই এটা পিকচাৰ দেখাইছো সবে এটো মন কৰ এই যে ভৰিলৈ গৈছে যে আমাৰ স্পাইনাল কৰ্ডডাল টুকুৰা টুকুৰকৈ ওলাই পেলাই এটো চোৱা এটো এনেকে ভৰিলৈ যে গৈছে গোটেই বস্তুটো এইডালক সিয়াটিক নাৰ্ভ বুলি কোৱা হয় কি বুলি কোৱা হয় সিয়াটিক নাৰ্ভ এই যে চক এইখিনি লাম্বাৰ ভাৰ্টিব্ৰা ইয়াৰ পৰা কিছুমান ওলাই এডাল এনেকে ভৰিলৈ গুচি গৈছে নাৰ্ভডাল এইখিনি এইডাল টেকনিক এইটো সিয়াটিক নাৰ্ভ বুলি কয় এই সিয়াটিক নাৰ্ভডাল হেঁচা খাই থাকে আসলতে এই যে আমাৰ যি লাম্বাৰ ভাৰ্টিব্ৰা আছে তাৰ পৰা নাৰ্ভ ৰুট কিছুমান ওলাই পেলাই সাধাৰণতে কি ফৰ্ম হৈছে সিয়াটিক নাৰ্ভ হৈছে আৰু কেতিয়াবা ডক্টৰে ডিস্লিপক আন এটা নাম সিয়াটিকা বুলিও কৈ দিয়ে কেতিয়াবা সিয়াটিকা মানে কি এই যে সিয়াটিক নাৰ্ভডাল প্ৰবলেম হৈছে বা হেঁচা খাইছে বা সিয়াটিক নাৰ্ভডালৰ মাজেৰে যিমান পৰিমাণৰ তেজ যাব লাগিছিল যাব পৰা নাই গতিকে কি এটা নাম কিন্তু কমন নাম হৈছে স্লিপ ডিস্ক বা L4 L5 ডিস্ক L5S1 ডিস্ক তেনেকৈ কয় সবে তোমাৰ এইডাল হৈছে সিয়াটিকা নাৰ্ভ মই দেখাই দিছো সো এতিয়া এটা কথাটো কনফাৰ্ম হলা বুজি পালা কেনেকৈ নাৰ্ভ ওলাইছে কি গৈছে তলত গুছি গৈছে আৰু এটো চাইব এইখিনি হেঁচা মাৰি ধৰিছে যে মই আকৌবাৰ দেখাইছো যদি হেঁচা মাৰি ধৰে কেনেকুৱা হয় এইটো এই যে এনুলাছটো বাহিৰত নিউক্লিয়াছটো বাহিৰত ওলাই এইখিনি হেঁচা মাৰি ধৰিছে হেটো সেই বস্তুটো বুজি পালেই স্লিপ ডিস্কৰ কনসেপ্টটো মোটামুটি কৈ বুজি পাই যায় সবে হেটো তো এতিয়া সিয়াটিকা নাৰ্ভ বুজি পালা ডিস্কৰ এনাটমি বুজি পালা এতিয়া কথাটো হৈছে কি যেটা স্লিপ ডিস্ক হয় না স্লিপ ডিস্কৰ কেইবাটাও স্টেজ থাকে নিউক্লিয়াছটো বাহিৰত ওলাই গ'ল হেতু কনফাৰ্ম কিমান পৰিমাণৰ বাহিৰত ওলাইছে কিমানখিনি তোমাৰ পেইন হ'ব কেতিয়া তোমাক সাৰ্জাৰি কৰিব লাগিব আৰু কেতিয়া তুমি এক্সাৰসাইজ কৰি ইয়াক ৰিকভাৰি কৰিব পাৰিবা হেতুৰ ওপৰত জেনেৰেলি স্লিপ ডিস্কৰ 4টা স্টেজ থাকে সেইকিটা মই ডিসকাশন কৰি দিম এটা কৈ আৰু এমআৰআই কেনেকৈ পঢ়িব পাৰা হেতু মই কৈ দিছো এটো নৰ্মেল ডিস্কৰ কি বস্তু থাকে প্ৰথম এই বস্তুটোৰ আগতে ক্লিয়াৰ হৈ লওক নৰ্মেল ডিসৰ কি বস্তু থাকে সেই গোটেইকিটা বস্তু যদি জানা তুমি তেতিয়াহলে খুব বস্তুটো খুব ধুনিয়াকৈ বুজি পাবা এটো এক্সিয়েল ভিউটো মই লৈ লৈছো এই মাজেদি যেটো পোৰ্শনস আছে আমাৰ এই মাজেদি যেটো পোৰ্শনস আছে এইডাল হৈছে স্পাইনাল কৰ্ড বুলি কয় স্পাইনাল কৰ্ড এডাল আৰু তাৰ পৰা যিবোৰ হিৰা উপকিৰা ওলাই পেলাই আমাৰ ভৰিৰলৈ গৈছে শৰীৰৰ বিভিন্ন অংগত তাৰ গৈছে নাৰ্ভ ৰুট এডাল স্পাইনাল নাৰ্ভ বুলি কয় বা কেতিয়াবা নাৰ্ভ ৰুট বুলি কয় এডাল এপিডি তেজ আমাৰ দুইটা ভৰিলৈ গুচি যায় এইখিনি পোৰ্শনটো এইখিনি মই কৈছিলো জেলি লাইক মেটেৰিয়েলছ থাকে নিউক্লিয়াছ পাল্পোসেছ
কমপ্লিট নামটো মই আকৌ এবাৰ কৈ দিছো নিউক্লিয়াছ পালপোছেছ সবে মনত ৰাখিবা কেতিয়াবা প্ৰশ্নত ডিছৰ মাজত জেলি টাইপ পদাৰ্থটোৰ নাম কি নিউক্লিয়াছ পালপোছেছ আৰু তাক যি আৱৰি ৰাখে সেই আৱৰি ৰখা পোৰশনটো কি বুলি কয় এনুলাছ ফাইব্ৰোসিছ সদায় কি হয় এই নিউক্লিয়াছটো বাহিৰলৈ ওলাই গুচি যায় উইথ এনুলাছৰ লগত কেতিয়াবা দুইটা একেলগে ওলাই যায় কিমান পৰিমাণৰ ওলাই যায় তাৰ ওপৰতে বেছ কৰি ডক্টৰে কেতিয়াবা সাৰ্জাৰী কৰিব দিয়ে কেতিয়াবা এক্সাৰসাইজ কৰি ঠিক হ'ব বুলি কয় হয়নে সো নেক্সট মই স্টেজ কিটা জানিবৰ কাৰণে চাই লও মই স্টেজটো মই কৈ দিছো এইটো হৈছে চাৰিটা স্টেজ এই চাৰিটা স্টেজ চাই লোৱা ডিসেকশন কেনেকা হ'ব পাৰে কেতিয়াবা এই শব্দ কেইটা এই এক্সট্ৰুশন সিকুৱেষ্ট্ৰেশন বাল্ক ডিস্ক এই কিটা বস্তু এই ডিস্ক কিটা চোৱা প্ৰথম বস্তুটো চোৱা প্ৰথম যেতিয়া ডিস্কন চাবা এটো ইয়াতে চাৰিটা স্টেজ আছে এটো স্টেজ 1 মই লিখি দিছো স্টেজ 1 এটো হৈছে স্টেজ 2 এটো হৈছে স্টেজ 3 আৰু এটো হৈছে স্টেজ 4 চাৰিটা স্টেজৰ স্লিপ ডিস্ক সদায় সাধাৰণতে ভাগ কৰে তো ইয়াতে চোৱা এই ডিস্কখনৰ লগত কি হৈছে ডিস্কখনত নিউক্লিয়াছটো অলপ শেপটো চেঞ্জ হৈ গৈছে এটো হৈছে ফাৰ্স্ট স্টেজ এটো হৈছে বাল্জ ডিস্ক বুলি কয় বা বাল্জিং ডিস্ক বুলি কয় এটো অৱস্থাত কি হয় ভিতৰৰ নিউক্লিয়াছটো না নিউক্লিয়াছৰ সাইড সাইজটো কমপ্লিটলি বেলেগ এটা হৈ যায় বেলেগ এটা ৰূপলৈ গুচি যায় জেনেৰেলি গুণ হ'ব লাগিছিল এটো নিচিনাকৈ এটো নহয় পালে এটো এনেকুৱা ধৰণৰ হৈ যায় অলপ সাইজটো শেপ এণ্ড সাইজটো তাৰ অলপ সেপাৰেট হয় নেক্সট কি হয় দুই নম্বৰ স্টেজটো প্ৰটিউজনত মানে কি হয় এই যেটো নিউক্লিয়াছ আৰু এনুলাছ দুইটা কি এটা সাইডলে বাহি গৈছে সোৱা দুইটা এটা সাইডলে বাহি গৈছে এটো সেকেন্ড স্টেজ বুলি কয় থাৰ্ড স্টেজত কি হ'ল এক্সট্ৰুশনত কি হয় ই কি হৈছে ভিতৰৰ নিউক্লিয়াছটো বাহিৰলৈ ওলাই গুচি আহে অৰ্থাৎ এনুলাছটো ফাটি পেলাই বাহিৰলৈ ওলাই গুচি আহে আৰু ফোৰ্থ স্টেজত সিকুৱেষ্ট্ৰেশনত কি হয় এই নিউক্লিয়াছটো সিগি পেলাই স্পাইনাল কৰ্ডত কেতিয়াবা পৰি যায় এটো হৈছে 4 নম্বৰ স্টেজ এই শব্দ কেইটা মনত ৰাখক প্ৰটিউজন এক্সট্ৰুশন সিকুৱেষ্ট্ৰেশন যদি এমআৰআই ৰিপৰ্ট কেতিয়াবা পঢ়িব বিচাৰে না আপুনি যদি এমআৰআই ৰিপৰ্ট পঢ়ে সাপোজ আপোনাৰ এটো লিখিলে যে L5S1 মই আকৌ ধুনিয়াকৈ বুজাই দিছো কেনেকৈ এমআৰআই ৰিপৰ্টত থাকে যে L5S1 যদি লেখা থাকে এক্সট্ৰুজন এই শব্দটো যদি থাকে তেতিয়া আপুনি লগে লগে আপুনি গম পাব যে L5S1 ডিস্কখন কি হৈছে কি ফাটি পেলাই এনুলাছ ফাটি পেলাই হি বাহিৰলৈ ওলাই আহিছে আৰু ইয়াৰ আপোনাৰ কে নম্বৰ স্টেজত আছে থাৰ্ড নম্বৰ স্টেজত আছে যদি এক্সট্ৰুশনৰ ঠাই সিকুৱেষ্ট্ৰেশন যদি লেখে তেতিয়া গম পাব যে তোমাৰ এনুলাছ ফাটি নিউক্লিয়াছটো বাহিৰত টুকুৰা হৈ পৰি গৈছে সিকুৱেষ্ট্ৰেশনস এতিয়া এই তিনটা স্টেজৰ ক্ষেত্ৰত এই দুটা স্টেজ ৰিকভাৰি কৰিব স্টেজ 1 আৰু স্টেজ 2 অৰ্থাৎ বাল্জিং এণ্ড প্ৰষ্ট্ৰুজন এই দুটা স্টেজ কেতিয়াবা ডক্টৰে এক্সাৰসাইজ কৰে টেবলেট দিয়ে এক্সাৰসাইজ টেবলেট তুই পলাই বহু বছৰলৈ তুমি স্লিপ ডিস্ক থাকিলেও চলি থাকিব পাৰা কিন্তু এই এক্সট্ৰুজন আৰু সিকুৱেষ্ট্ৰেশন এই দুটা স্টেজত যদি আহি যায় তেতিয়া হলে অকনমান স্লিপ ডিস্কটো কমপ্লিকেটেড হয় কেতিয়াবা ইয়াক সাৰ্জাৰীও কৰিব পাৰে মই আকৌ কৈছো দে মোৰ এইটো ভিডিও যোগেদি মোৰ ট্ৰিটমেন্ট নহয় মই আপোনালোকৰ সৰ্বসাধাৰণ নৰমেল মানুহে বুজিব পৰাকৈ কথাখিনি বুজাই দিছো ট্ৰিটমেন্ট সদায় ডক্টৰে কব মই জাস্ট ইনফৰমেশন এটা দিছো এটা এইখিনি এই চাৰিটা হল স্টেজ দেন যদি এমআৰআই আপুনি পঢ়িব যায় এমআৰআই বিলাক কেনেকৈ চাই কেনেকৈ তাত চাব মই দেখাই দিছো এমআৰআই এতিয়া এমআৰআই যদি দেখাম এমআৰআই যে স্লিপ ডিস্ক কেনেকৈ চাই এবাৰ অকনমান স্লাইড নলেজ দি দিছো চাওক মই দুখন পিকচাৰ লৈছো এখন পিকচাৰ 1 আৰু এখন পিকচাৰ 2 এখন পিকচাৰ 1 আৰু এখন পিকচাৰ 2 দুখন পিকচাৰ লৈছো এটা এই দুখন পিকচাৰ চাই পেলাই দুটা দাগ দিয়া আছে ৰঙা দাগ এটা চাই পেলাই মই ক'ব পাৰিম এইডাল হৈছে স্পাইনাল কৰ্ড এইডাল এই যিডাল বগাকৈ দেখিছে বগাৰ দল এডাল হৈছে স্পাইনাল কৰ্ড বুলি কয় তে স্পাইনাল কৰ্ডত দুটা স্লিপ দেখাই আছে দুটা দাগ দেখাই আছে এই পোৰশনটা চাওক এটা এখিনতে হেঁচা খাইছে এটা এইটো হেঁচা খাইছে এটা মই চাই পেলাই মই ডিস্ক কৈ দিব পাৰিম এখন কাৰ ডিস্ক এখন হৈছে L4 আৰু এটো হৈছে L5 তাৰ মানে L4 আৰু এটো হৈছে L5 আৰু এইখন কাৰ ডিস্ক হৈছে চাই পেলাই সবে কাই দিব পাৰিব এটো ডিস্ক এটা দেখাইছো এটো হৈছে L5 আৰু এটো হৈছে স্যাক্ৰামৰ S1 ওটাকে L5
S1 এনেকে অলপ আপুনি ইমাজিন কৰি চাব পাৰে সিমিলাৰলি ইয়াতো এখন মই পিকচাৰ দিছো ইয়াত চাও ইয়াতো দেখাইছে দুটা ভিউ এইবিলাক এটো চাও এটো L5S1 ৰ দেখাইছে ইয়াতো ঠিক তেনেকে ইয়াতে এটো লাস্ট স্টেজটো দেখাইছে সিকুৱেন্সেশনস অতিকৈ বেছি ওলাই গৈছে সো MRI ৰিপৰ্ট আপুনি MRI ফিল্মখন এনেকে কৰি পেলে আপুনি চাইবলৈ আপুনি চাব পাৰে আৰু অলপ কিছু আপুনি নলেজো আহৰণ কৰিব পাৰিব MRI ৰিপৰ্ট চাই পেলে আপোনাৰ স্লিপ ডিস্ক কেনেকুৱা হৈছে এতিয়া গোটেইখিনি কথা তোমালোকে গম পালা যে স্লিপ ডিস্ক কেনেকৈ হ'ব পাৰে কি কি ক্ষেত্ৰত হ'ব পাৰে এতিয়া আসলতে স্লিপ ডিস্ক হোৱাৰ কাৰণবোৰ কি স্লিপ ডিস্ক হোৱাৰ কাৰণবোৰ যদি মই ডিসকাশন কৰিব যাওঁ নহয় তেতিয়ালে মই প্ৰথম 10টা কাৰণ তোমালোকৰ কাৰণে লৈ আহিছো সেইকিটা যদি তুমি অলপ মন দি পেলে ভালকৈ থাকা তেতিয়ালে তুমি স্লিপ ডিস্কৰ পৰা হাত সাৰিব পাৰিবা তাৰে প্ৰথম কেইটা কাৰণ মই কৈ দিছো কিয় আমাৰ বেসিক্যালি স্লিপ ডিস্ক হয় এটা হৈছে BMI অৰ্থাৎ obesity অৰ্থাৎ শকত BMI মানে বডি মাস ইনডেক্স মানুহৰ উচ্চতা হিচাপে মানুহৰ ওজন কিমান হ'ব লাগে শকত কিমান হ'ব লাগে এই বেসটোৰ ওপৰত বেস কৰি পেলাই যেতিয়া মানুহ কেতিয়াবা obesity obese হয় অৰ্থাৎ মানুহ যদি শকত বেছি হয় তেতিয়ালে তাৰ স্লিপ ডিস্ক হোৱাৰ চান্স বেছি থাকে দুই নম্বৰতে হৈছে হেভি ওয়েট কাবাৰ যদি ওজন দুই নম্বৰটো হৈছে হেভি ওয়েট ডাঙা ইয়াতে হেভি ওয়েট লিফট কৰা মই লিখি দিছো হেভি ওয়েট কিছুমান মানুহ খুব কি হয় হেভি ওয়েট ডাঙি থাকে তেওঁলোকৰ স্লিপ ডিস্ক হোৱাৰ চান্স থাকে তিন নম্বৰটো হৈছে ফৰৱাৰ্ড বেন্ডিং আমি বহুত মানুহে সন্মুখলৈ আগলৈ হালি থাকো আগলৈ যদি হালি থাকো তেতিয়ালে ডিস্কান ফাক মেলি ফাট হৈ যায় আৰু ফাট হলে তাত সেই নিউক্লিয়াছটো বাহিৰলৈ আহিবৰ চান্স থাকে সেইকাৰণে ডক্টৰে কঁকালৰ বিষ হোৱাৰ লগে লগে চাবচোন সদায় আপোনালোকক কয় যে আপোনালোকে যিমান পাৰে আগলৈ হালাটো কম কৰিব অৰ্থাৎ ফৰৱাৰ্ড বেন্ডিংটো কম কৰিব থাৰ্ড আৰু এটা অপচন আছে ওল্ড এজ কেতিয়াবা মানুহ বয়সত যেনেকৈ যিকোনো বেমাৰ আগৰি ধৰে তেনেকৈ বয়সতো স্লিপ ডিস্ক হোৱাৰ চান্স থাকে 5 নম্বৰ ৰিজনটো মই কৈছো সিটিং এট এ ষ্ট্ৰিটছ অৰ্থাৎ আপুনি যদি বহু সময় ধৰি সিট কৰি থাকে বহি থাকে বহু সময় কেতিয়াবা কিছুমান আজিকালি ল'ৰা ছোৱালী ঘন্টা পাই ঘন্টা কম্পিউটাৰৰ কাম কৰি থাকে অফিচত গতিকে সেইবোৰ মানুহৰ বহাৰ টেকনিক এটা আছে টেকনিকটো শিকি ল'ব লাগে বেল্ট এটসেট্ৰা পাই বেল্ট মাৰি ল'ব লাগে যাতে বেকবোন অল দা টাইম লণ্ড্ৰেটিকৰ পৰা কাইপটিভ হ'ব নোৱাৰে সেই ভাঁজটো চাই থাকিব লাগে কাৰ্ভৰ আৰু এটা স্টিচ বহি থাকিব নালাগে এটা স্টিচ বহি থাকাতকৈ 1 ঘন্টা বহিলে 10 মিনিট খাৰা হ'ব লাগে আকৌ 10 মিনিট অকন ওয়াকিং কৰিব লাগে তেনেকুৱা কিছুমান টেকনিক আছে গতিকে একেৰাহে যিবোৰ মানুহ বহু সময় টেবুলত বহি কাম কৰি থাকে তেওঁলোকৰ স্লিপ ডিস্ক হোৱাৰ চান্স এটা থাকে লেক অফ এক্সাৰসাইজ 6 নম্বৰটো বহুত মানুহ আজিকালি কাম কৰিছো চাকৰি আহিছো পইচা পাইছো খাইছো বইছো শুইছো আৰামছে থাকে তেনেকুৱা মানুহৰ বেমাৰ হোৱাৰ চান্স বহুত বেছি অকল স্লিপ ডিস্ক নহয় বেলেগ বেলেগ বেমাৰৰ চান্স বহুত বেছি থাকে সো এটো এটা মই দিছো লেক অফ এক্সাৰসাইজ আৰু এটা মই কৈছো এটো হৈছে স্মোকিং যদি আপুনি খুব বেছিকৈ সঘনাই স্মোক কৰি থাকে সেই মানুহৰ স্লিপ ডিস্ক হোৱাৰ চান্স থাকে কেলে স্লিপ ডিস্ক যদি স্মোক কৰে তেতিয়ালে ভিতৰৰ নিউক্লিয়াছটো আৰু যেটো এনুলাছ থাকে হেতু বলে শুকাই যায় বুলি কয় গতিকে সেইকাৰণে স্লিপ ডিস্ক হোৱাৰ চান্স থাকে দুই নম্বৰতে নেক্সট ফ্যামিলি হিষ্ট্ৰি ফ্যামিলিত যদি কেতিয়াবা কোনোবা মানুহৰ স্লিপ ডিস্ক আছে তেতিয়ালে সেই সকল ব্যক্তি খুব সতৰ্ক হোৱাটো প্ৰয়োজন নেক্সট লেক অফ ওয়াটাৰ এণ্ড হেভি ডায়েট আমি সাধাৰণতে কি হয় বহুত মানুহে পানী নাখায় ডক্টৰে এডভাইস দিয়ালৈকে 1 গিলাস পানী 2 গিলাস পানী খাই থাকো আমি বহুত বেছি পৰিমাণৰ আসলে আমাৰ শৰীৰত পানী খোৱাটো আমি খুবেই প্ৰয়োজন ডেইলি 2-3 লিটাৰ যদি আমি পানী খাব পাৰো তেতিয়ালে খুব ভাল আৰু এই ডিস্ক কিখানৰ কাৰণেও ভাল দুই নম্বৰতে হেভি ডায়েট আমি পুষ্টিকৰ খাদ্য যেটো সেই পুষ্টিকৰ খাদ্যটো মেইনটেইন কৰি চলাটো আমাৰ শৰীৰে বিচাৰে আৰু আমি খাব লাগে যাতে খোৱাত সকলোবোৰ ভিটামিন প্ৰচুৰ পৰিমাণে থাকে নেক্সট টপিক লৈছো বাইক এণ্ড কাৰ আপুনি যদি খুব বেয়া ৰাস্তাত সঘনাই যদি বাইক চলাই থাকে তেতিয়ালে আপোনাৰ স্লিপ ডিস্ক হোৱাৰ চান্স থাকে সিমিলাৰলি আপুনি যদি বেয়া ৰাস্তাত গাড়ীত বহি আহা যোৱা কৰে সদায় কেতিয়াবা মানুহ চাকৰিৰ কাৰণে ডেইলি আহা যোৱা কৰে আৰু যদি আপুনি বেক সাইডে বহে গাড়ীৰ বেক সাইডে তেতিয়াও আপোনাৰ স্লিপ ডিস্ক হোৱাৰ চান্স থাকে যদিহে ৰাস্তাটো খুব সন্তোষজনক অৱস্থাত নাথাকে সো এইটা এটা পসিবল কেস মই লিখি দিছো এইটা পসিবল কেছৰ কাৰণে স্লিপ ডিস্ক হোৱাৰ চান্স দেখা পোৱা যায় এটা আপুনি স্লিপ ডিস্ক নহবলে কি কৰিব এইটা মেইনটেইন কৰক স্লিপ ডিস্ক নহবৰ কাৰণে যদি আপুনি শৰীৰটোৰ ওজনটো কমাই ৰাখিব পাৰে
হেভি ওয়েট ডাঙোতে আপুনি একদম বি কেয়াৰফুল কেতিয়াও আপুনি হেভি ওয়েট দাঙিব নালাগে যিমান শক্তি তিমানে দাঙিব লাগে আমি কিন্তু এই নৰ্মেলি দেখা যায় বহুত মানুহে ডাঙৰ ডাঙৰ বস্তা দাঙি থাকে কিন্তু মই যদি এটা বস্তা দাঙো একেদিনতে মোৰ কঁকালৰ বিষ হৈ যাব গতিকে কিছুমান পাৰফেক্ট পজিশনছ আছে সেই পজিশনবোৰ জানি যদি মেইনটেইন কৰি দাঙে তেতিয়ালে একো কথা নাই তথাপিতো আপুনি যিমান পাৰে এভয়েড কৰাই ভাল ফৰৱাৰ্ড বেন্ডিং এভয়েড কৰিব একে ষ্টেজ বহি ৰখা এভয়েড কৰিব এক্সাৰসাইজ কৰক স্মোকিং বাদ দিয়ক বাইক আৰু কাৰ চলাওঁতে বি কেয়াৰফুল সো এইকিটা যদি মেইনটেইন কৰে তেতিয়ালে স্লিপ ডিছৰ পৰা হাত সাৰিব পাৰে এটা স্লিপ ডিছ যদি হয় তেতিয়ালে আপুনি বেষ্ট অপচন কি টেষ্ট কৰা কেনেকে গম পাব আপুনি হেকিটা হৈছে এটা হৈছে সিটি স্ক্যান আৰু এটা হৈছে এমআরআই এই দুটা টেষ্টত আপুনি স্লিপ ডিছৰ ষ্টেজ কিটা পৰ্যন্ত আপুনি গম পাই যাব মই যেটা চাইটা ষ্টেজ লিখি দিছো না সেই চাইটা ষ্টেজ যদি আপুনি জানে তেতিয়ালে আপুনি ধুনিয়াকৈ এমআরআই ৰিপৰ্ট বা সিটি স্ক্যান ৰিপৰ্ট আপুনি পঢ়িব পাৰিব এতিয়া আপুনি নেক্সট আহে ডক্টৰ কাক লগ পাব যদি আপুনি স্লিপ ডিছ হৈ আছে কিউট হৈ আছে অল দা টাইম পেইন হৈ আছে তেতিয়ালে আপুনি এটা কাম কৰক আপনি হয় অৰ্থোপেডিক সার্জন নতুবা নিউৰো সার্জন বেস্ট হয় স্লিপ ডিছৰ কাৰণে এই দুজনৰ ভিতৰত আপুনি চুজ কৰিব পাৰে এইকেইটা আৰু এটা কথা কওঁ যদি আপোনাক সাৰ্জাৰীৰ কাৰণে কৈছে যে আপুনি স্লিপ ডিছ আপোনাৰ বহুত বেছি হৈ গৈছে সিকুৱেষ্ট্ৰেচন লাষ্ট ষ্টেজত আছে আপুনি সাৰ্জাৰী কৰক সাৰ্জাৰী কৰিলে আপোনাৰ ভাল হৈ যাব সদায় মনত ৰাখিব সাৰ্জাৰীৰ সময়ত আপুনি সদায় কি কৰিব দুজন স্পেশালিষ্ট ডক্টৰ কনসাল্ট কৰিব যদি দুইজন ডক্টৰে আপোনাক কৈছে যে জাস্ট ইউ গো ফৰ দা সাৰ্জাৰী তেতিয়াহ'লে আপুনি সাৰ্জাৰী কৰক সো আশা কৰিছো ভিডিওটোৰ যোগেদি এই স্লিপ ডিছৰ ওপৰত ডিটেইলছ কো আপুনি গম পালে ডিটেইলছ কে নগলে এটলিষ্ট আপুনি যিখিনি কথা জানিবলগীয়া আছে সেই গোটেইখিনি জানিব পাৰিব বুলি মই আশা কৰিছো ভিডিওটো চাই ভাল পাব আহি আছে এনেকুৱা এটা লৈ টিল দেন বাই বাই এণ্ড টেক কেয়াৰ